নমস্কাৰ ছাত্ৰসকল তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ একবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ গণিতৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীৰ এক্সাৰসাইজ 1.5ৰ কুৱেশ্যন নম্বৰ 6ৰ পাৰ্ট 2 আৰু পাৰ্ট 3ৰ ওপৰত। গতিকে ছাত্ৰসকল আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্সাৰসাইজ 1.5ৰ কুৱেশ্যন নম্বৰ 6ৰ পাৰ্ট 2ত আমাক দিছে সৰল কৰা 1 divided by 1 plus root 2 plus 1 divided by root 2 plus root 3 plus 1 divided by root 3 plus root 4 এতিয়া আমাক কৈ আছে কি কৰিবলৈ সৰল কৰিবলৈ। গতিকে আশা আমি কোৱেশ্যনটো সলভ কৰোঁ। এতিয়া চোৱা প্ৰথমে কি আছে 1 divided by 1 plus root 2। এতিয়া চোৱা ইয়াত কি আছে a plus b। যদি আমি a plus b লগত a minus b মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম a square minus b square। আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ লগত আমি a minus b পূৰণ কৰিম, ইয়াৰ লগতো পূৰণ কৰিম আৰু ইয়াৰ লগতো পূৰণ কৰিম। 1 divided by 1 plus root 2 whole into a plus b আছে আমি কি কৰিম a minus b কৰিম। গতিকে 1 minus root 2। এটা চোৱা হৰৰ লগত আমি 1 minus root 2 পূৰণ কৰিছোঁ। গতিকে আমি লবৰ লগতে কি কৰিব লাগিব 1 minus root 2 মাল্টিপ্লাই কৰিব লাগিব। ঠিক তেনেদৰে আমি কি কৰিম 1 divided by root 2 plus root 3 ইয়াতো কি আছে a plus b আছে আমি ইয়াৰ লগতে কি কৰিম a minus b মাল্টিপ্লাই কৰিম। গতিকে root 2 minus root 3 ইয়াতো আমি root 2 minus root 3 মাল্টিপ্লাই কৰিম প্লাস 1 divided by root 3 plus root 4 গতিকে কি হ'ব root 3 minus root 4 আমি মাল্টিপ্লাই কৰিম root 3 minus root 4। এতিয়া চোৱা a plus b whole into a minus b is equal a square minus b square। এতিয়া চোৱা a ৰ মান কিমান a is equal 1 গতিকে 1 square minus b square b ৰ মান কিমান root 2 গতিকে কি হ'ব root 2 square। তাৰপিছত চোৱা 1 into 1 minus root 2 is equal 1 minus root 2 plus ইয়াত চোৱা কি হ'ব a plus b whole into a minus b is equal কি হ'ব a square minus b square। ইয়াত চোৱা a ৰ মান কিমান a ৰ মান হ'ল root 2 গতিকে root 2 square minus b square b ৰ মান কিমান root 3। তাৰপিছত 1 into root 2 is equal root 2 minus 1 into root 3 is equal root 3 plus ইয়াতো কি হ'ব a plus b whole into a minus b is equal a square minus b square গতিকে root 3 square minus root 4 ৰ কি হ'ব স্কয়াৰ হ'ব। ওপৰত কি হ'ব 1 into root 3 is equal root 3 minus 1 into root 4 is equal root 4। এতিয়া চোৱা 1 ক যদি আমি স্কয়াৰ কৰো কিমান হ'ব 1 আৰু root 2 ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে কি হ'ব এই ৰুটে ক্যান্সেল হৈ গৈ পেলাই কি থাকিব 2 1 minus root 2 plus ইয়াতো চোৱা root 2 ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে কি হ'ব root 2 ক যদি স্কয়াৰ কৰো তে স্কয়াৰ ৰুটে ক্যান্সেল হৈ পেলাই 2 থাকিব। গতিকে 2 minus কিমান হ'ব 3 হ'ব। ওপৰত কি থাকিব root 2 minus root 3 plus ইয়াতো কি হ'ব 3 minus 4 root 3 minus root 4। এতিয়া চোৱা 1 minus root 2 divided by 1 ৰ পৰা যদি আমি 2 মাইনাস কৰো তেতিয়ালে কিমান হ'ব minus 1 তাৰপিছত প্লাস ইয়াত চোৱা কি আছে 2 ৰ পৰা যদি আমি 3 মাইনাস কৰো কি থাকিব মাইনাসৰ 1 ওপৰত কি থাকিব root 2 minus root 3 প্লাস ইয়াত চোৱা 3 ৰ পৰা যদি আমি 4 মাইনাস কৰো তেতিয়ালে কিমান থাকিব minus 1 root 3 minus root 4। এতিয়া চোৱা এতিয়া চোৱা প্লাসৰ root 2 মাইনাসৰ root 2 ক্যান্সেল প্লাসৰ root 3 মাইনাসৰ root 3 ক্যান্সেল কি থাকিল মাইনাসৰ 1 আৰু কি থাকিল প্লাসৰ root 4। এতিয়া চোৱা 4 ৰ বৰ্গমূল কিমান
2 গতিকে প্লাস 2 এটা চোৱা 2 ৰ পৰা যদি মই 1 মাইনাস কৰো কিমান থাকিব 1 থাকিব গতিকে ছাত্ৰছাত্ৰীয়ে গল এইখিনি আছিল কোৱেশ্চন নম্বৰ 6 ৰ সেকেন্ড পাৰ্টৰ সলিউশন আশা কৰো তোমালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 6 ৰ থাৰ্ড পাৰ্টত আমাক কি দিছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা এই সংখ্যা দুটা পৰিমেয় সংখ্যা আমাক কৈ আছে এই সংখ্যা দুটা যোগ কৰিবলৈ গতিকে আমি কোৱেশ্চনটো সলভ কৰো আমাক কি কৈছিলে পৰিমেয় সংখ্যা দুটা যোগ কৰিবলৈ আমাক কি দিয়া আছে 1.27 বাৰ এটা 7 ৰ ওপৰত বাৰ লগোৱা আছে তাৰ মানে কি 1.2777 আগুৱাই গৈ থাকিব হয় নহয় 7 কি হৈ থাকিব ৰিপিট হৈ থাকিব গতিকে আমি কি কৰিম ইয়াত আমি কি কৰিম 7 টো আমি ৰিপিট লিখিম গতিকে 1.2777 এতিয়া 7 টো কি থাকিব 7 টো ৰিপিট হ'ব আৰু আমাক আনটো সংখ্যা কি দিয়া আছিল 0.13 বাৰ এতিয়া চোৱা 3 ৰ ওপৰত বাৰ লগোৱা মানে কি 3 কি হৈ আছে ৰিপিট হৈ আছে হয়নে গতিকে 3 ৰিপিট হৈ আছে গতিকে আমি ইয়াত কি লিখিম 0.1333 এনেকৈ 3 কি আছে ৰিপিট হৈ আছে 7 ৰ নিচিনা এটা চোৱা আমাক কি কৈছিলে আমাক কৈছিলে যোগ কৰিবলৈ সো ইয়াত 7 ৰ পিছতো কি আছিল আনটা 7 আছে আৰু 3 ৰ পিছতো আৰু 3 আছে এতিয়া 7 প্লাস যদি আমি 3 কৰো তেতিয়ালে কিমান হয় 10 হয়নে গতিকে 10 ৰ আমি কি লম 0 লম কিমান থাকিল 1 গতিকে সেই 1 টো কিউব আহি পেলাই 7 ৰ লগত প্লাস হ'ব গতিকে 1 + 7 = 8 8 + 3 = 11 গতিকে 11 ৰ 1 কিমান থাকিল 1 1 + 7 = 8 8 + 3 = 11 11 ৰ 1 কিমান থাকিল 1 আকৌ 8 11 11 ৰ 1 হাতত কিমান থাকিল 1 1 আৰু 2 কিমান হ'ব 3 3 আৰু 1 কিমান হ'ব 4 পইণ্ট ইয়াত কিমান 1 গতিকে এই পৰিমেয় সংখ্যা দুটা যোগ কৰি পেলাই আমি কিমান পাইছো 1.4111 এতেকে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগফল হ'ব যোগফল কিমান হৈছে 1.4111 গতিকে ছাত্ৰছাত্ৰীয়ে গল এইখিনি আছিল কোৱেশ্চন নম্বৰ 6 ৰ থাৰ্ড পাৰ্টৰ সলিউশন আশা কৰো তোমালোকে এই কোৱেশ্চন কেইটা ধুনীয়াকৈ বুজি পাইছা গতিকে আজিলৈ ভিডিওটি মানে যদি তোমালোকৰ এই ভিডিওটো চালে ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিওটো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা